নমস্কাৰ আমাৰ এক্সাম অলমোষ্ট আহি গ'ল আৰু অহাকালি এডমিট কাৰ্ড যেহেতু ৰিলিজ হ'ব যিসকলৰ প্ৰথম দিনা পৰীক্ষা আছে তো এক্সাম একদম আমি আহি গ'ল বুলি ধৰিব পাৰোঁ এতিয়া বহুতৰ মই কমেণ্ট পঢ়ি আছোঁ কাট অফৰ ৰিলেটেড বহুতে সুধি আছে যে কিমান মান ছেভ স্ক'ৰ হ'ব পাৰে এইবাৰ অসমৰ নহয়তোবা মোৰ ইমান মাৰ্ক আহি আছে মই কিবা এটা পোষ্ট পাম নে নাপাম আৰু কাট অফৰ ৰিলেটেড বহুত ভিডিঅ' ইতিমধ্যে ইউটিউবত আপলোড হৈ গ'ল মই নিজে দেখা পাইছোঁ তো আমিও যেহেতু সকলোৱে সুধি আছে মোক তো মই ভাবিলোঁ কাট অফৰ ৰিলেটেড অকণমান ভিডিঅ' এটা বনোৱা যাওক তো আজি এই ভিডিঅ'টোত আমি অকণমান অসমৰ কাট অফ ৰিলেটেড কিছু কথা আমি ডিছকাছ কৰিম আৰু ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব ইয়াতে মই অলাগতিয়াল কথা বা অলাগতিয়াল ডাটা বা অলাগতিয়াল কোনো তথ্য নিদিওঁ তো আপোনাৰ টাইম ৱেষ্ট নহয় মই এইটো ক'ব পাৰোঁ ভিডিঅ'টো অকণমান চাব পাৰে কাৰণ বহুত জিটি কাট অফ কৰি কেনে ভিডিঅ' বনায় আৰু বাছ টাইম নষ্ট কৰে সকলোৰে তো মই যদি কওঁ কাট অফ এটা এনেকুৱা বস্তু য'ত কাট অফটো মানে এক্সপেক্টেড কাট অফৰ কথা কৈছোঁ ধৰি লওক আমি কোনোবা যদি এক্সপেক্টেড কাট অফ ওলাব খোজে তাত বহুকেইটা পইণ্ট মানে ফেক্টৰ চাব লাগে এনেই বাছ নিজৰ ইচ্ছামতে মানে কৈ দিলে এটা কাট অফ হ'ব নোৱাৰে যে মোৰ মন গৈছে 60 কম তো এইটো এটা কাট অফ এইটোৱেই হ'ব তেনেকুৱা নহয় কিবা কিবি তথ্য বা কিবা কিবি ডাটা এনালাইজ কৰি এটা কাট অফ মানে এক্সপেক্ট কৰিব পাৰে যে এইটোৰ কাৰণে এইটো হ'লতো মেবি এইটো কাট অফ যাব তেনেকুৱা ধৰণৰ কথা তো কাট অফ এটা এনালাইজ কৰা বা কাট অফ এটা এক্সপেক্ট কৰাৰ কাৰণে মই ভাবোঁ দুটা মেইন ফেক্টৰ আছে সেই দুটাৰ ওপৰত সদায় ডিপেণ্ড কৰে সেই দুটা পইণ্ট নহ'লে কাট অফটো এক্সপেক্ট কৰা সম্ভৱে নহয় ইটছ ইম্পচিবল টোটেলি তো মই সেই পইণ্ট দুটা যদি এবাৰ কওঁ তো ডিজাৰ এইকেইটা এই দুটা মেইন পইণ্ট মই দুটা ভাগত ভগাইছোঁ প্ৰথমটো হ'ল পেপাৰৰ মিডিয়াম অ'কে পেপাৰখন যেতিয়া আমি পেপাৰ দিম সেই পেপাৰখনৰ লেভেলটো যিটো পেপাৰখনৰ লেভেল আছিল ইজি নে মডাৰেট নে হাৰ্ড এই তিনিটাৰ ওপৰত ডিপেণ্ড কৰিব হয়তো পেপাৰখন ইজি হ'ব পৰীক্ষাত নহ'লে মডাৰেট হ'ব নহ'লে হাৰ্ড হ'ব এইটো আৰু SSC ইয়াৰ ওপৰতে নৰ্মেলাইজেশ্যন কৰে ইজি আৰু হাৰ্ডৰ ওপৰত সেইদিনা কাট অফৰ মই যিটো নৰ্মেলাইজেশ্যনৰ ভিডিঅ' বনাইছিলোঁ তাত এইটো পইণ্ট মোৰ ক'ব নহ'ল যে মেইন পইণ্ট এইটো এটা যে মানে ইজি আৰু হাৰ্ডৰ ওপৰত চিফ্টটো ডিপেণ্ড কৰে তো পেপাৰৰ যিটো মিডিয়াম আছিল ইজি নে হাৰ্ড নে মডাৰেট এইটোৰ ওপৰত কাট অফ এক্সপেক্ট কাট অফ ভাবিব পাৰি যে মই দিয়া পৰীক্ষণ বা পেপাৰবিলাক কেনেকুৱা আহিছে সেইটো যদি আমি গম পোৱা যায় যে ইজি আছিল যদি ইজি হয় পেপাৰ জানিবা কাট অফ হাই গ'ল যদি পেপাৰখন হাৰ্ড হয় কাট অফটো ল' যাব কাৰণ হাৰ্ড হ'লে এটেম্প কৰিব নোৱাৰিলে কাট অফ ডাউন আৰু ইজি হ'লে সকলোৱে এটেম্প কৰিব আৰু এটেম্প কৰিলে কাট অফ আপ ছেকেণ্ডটো হ'ল আমাৰ টোটেল পাৰ্চেণ্টেজ অফ কেণ্ডিডেটছ হু এটেম্প দ্য এক্সামিনেশ্যন মানে কিমান কেণ্ডিডেটে এক্সাম এপিয়াৰ হ'ল কিমান কেণ্ডিডেটে এক্সাম দিলে এপ্লাইটো বহুতে কৰে কিন্তু এক্সাম সকলোৱে নিদিয়ে তো সেই পাৰ্চেণ্টেজটো চাব যেতিয়া আমি গম পাম যে ইমান 100জনৰ ভিতৰত 50জনে এক্সাম দিলে দেন আমি যিটো কাট অফ আছে তাৰ এক্সপেক্ট কৰিব পাৰিম যে ইমান কেণ্ডিডেট হৈছে তো কাট অফ ইমান যাব আৰু এই কাট অফটো আমি টোটেল পাৰ্চেণ্টেজটো আমি গম ক'ত পাম সেইটো হ'ল আমি যিদিনা এক্সাম শেষ হ'ব সেইদিনা আমি RTI কৰিম আগতো RTI কৰিছোঁ তো RTIত কিছুদিনৰ পিছত আমি যেতিয়া ৰিপ্লাই আহিব তাত মেনশ্যন থাকিব যে ইমান কেণ্ডিডেট আমাৰ অসমৰ পৰা বা এনি ৰিজনৰ পৰা এটেণ্ড হৈছে এক্সামত এতিয়া কথাটো হ'ল মেইন কথা এইটো হ'ল যে অসমৰ কাট অফ এতিয়া চাওক এই যিহেতু বৰ্তমান ইয়াৰে এটা পইণ্টটো হোৱা নাই এটাও হোৱা নাই যেটো এক্সামৰ এডমিট কালিহে আহিব তো কি হয় না পেপাৰ গৈছে না আমি টোটেল কিমান কেণ্ডিডেট এপিয়াৰ হৈছে গম পাইছোঁ যেহেতু এক্সাম ষ্টাৰ্ট হোৱা নাই তো এই দুটা এতিয়ালৈকে হোৱা নাই আৰু এই দুটা নোহোৱালৈকে কোনো কাট অফ এটা এক্সপেক্ট কৰাটো অসম্ভৱ আগৰবাৰৰ দৰে এইবাৰ এক্সাম নাই লাইক যোৱা বছৰ যি কাট অফ গৈছিল এইবাৰ সেই কাট অফ অবভিয়াছলি নাযায় কমো যাব পাৰে হয়তো বহুত বেছি যাব পাৰে হয়তো সমানো থাকিব পাৰে বাট আগৰ পৰীক্ষাৰ তাৰ ওপৰত ডিপেণ্ড কৰি কেনে একো ক'ব নোৱাৰি যোৱা বছৰ কি কৰিছে আৰু এইটোও ক'ব নোৱাৰি যে বহুত আমি এতিয়া একেদিন ছ'চিয়েল মিডিয়াত বা আমাৰ গ্ৰুপটোতো পাই আছোঁ যে বহুত ল'ৰাই 120 130 তেনেকুৱাও স্ক'ৰ কৰি আছে তো এইটো মিনছ নহয় যে 120 130 কাট অফ যাব একজেক্টলি কথাটো বুজি পাইছে ন তো কিছুমানেতো 60ও কৰি আছে কিছুমানেতো 60ও কৰিব কিছুমানে 120ও কৰিব কিছুমানে 160ও কৰিব তো এজন বা দুজন ল'ৰাই বহুত মাৰ্ক উঠাইছে বা এজন বা দুজন ল'ৰাই বহুত কম মাৰ্ক উঠাইছে মানে এইটো নহয় যে বহুত হাই কাট অফ যাব বা বহুত ল' কাট অফ যাব তো
এতিয়ালৈকে যি এই দুটা পইণ্ট মই যিটো পইণ্টৰ কথা এতিয়া উল্লেখ কৰিলোঁ পেপাৰ মিডিয়াম লগতে আমাৰ টোটেল পাৰ্চেণ্টেজ অফ কেণ্ডিডেটছ হু এটেম্প দ্য এক্সামিনেশ্যন এই দুটা নোহোৱালৈকে কোনোৱে এটা এক্সপেক্ট কাট অফ ক'ব নোৱাৰে কোনোও নোৱাৰে অসম্ভৱ কথা এইটো তো এতিয়া আৰু কাট অফৰ ভিডিঅ' চাই টাইম নষ্ট কৰাৰ মানে সময় নহয় একেদিন পঢ়া সময় কিন্তু মই এটা আৰু কথা ক'ব খোজোঁ ইয়াৰ মাজতে এই ভেকেঞ্চিটো বহুতে SSCD 2021 লগত কম্পেয়াৰ কৰি আছে মই অকণমান SSCD 2021 লগত ৰিলেট কৰিব পাৰিছোঁ এই ভেকেঞ্চিটো কাৰণ নাম্বাৰ অফ যিটো ভেকেঞ্চি আছে অলমষ্ট সেম অকণমান বেছি আৰু টোটেল কেণ্ডিডেটছো অলমষ্ট সেম এপ্লাই কৰা দ্যাটছ ৱাই এই ভেকেঞ্চিটোক SSCD যদি 2021 কাট অফৰ লগত এবাৰ কম্পেয়াৰ কৰি চাওঁ জাষ্ট ফৰ নলেজ কাৰণ SSCD 2021 সমান কাট অফ যাবই নোৱাৰে এবাৰ যদি মই কাট অফৰ ডিটেইলছখিনি ইয়াতে মই ৰেডি কৰিছোঁ SSCD 2021 ইউআৰৰ 41.82 আৰু এবাৰ হেতু 16 এবাৰ যিহেতু 100 পেপাৰ এবাৰ 160 এটো 66.65 AWS ৰ 25.26 হলে ইয়াত 40.4124 হ'ব OBC 39.54 ইয়াতে 63.26 এবাৰ SC 39.65 আৰু 2024 ত 60.24 ST 37.66 আৰু 2024 ত 60.25 এটো কম্পেয়াৰ হয় বাট এই ডাটাখিনি ডাটাখিনি কম্পেয়াৰ কৰিলে আমি এবাৰ কাট অফ অসম্ভৱ মানে ক'বই নোৱাৰো কাৰণ AWS ইমান নাযায় OBC ৰ সমানে AWS যাব দ্যাটছ ৱাই 63 ধৰি থোৱা মানে আগৰ বাৰে তো SSCD 2021 ৰ সিচুৱেশনটো 3 বছৰ আগত আৰু এবাৰ সিচুৱেশনটো বহুত টোটালি ডিফাৰেন্ট আছিল কাৰণ তেতিয়া অকমান এতিয়া মানে কাট অফ লাইক এই 3 বছৰত কম্পিটিশন বহুত বাঢ়িছে লাইক আল্টিমেট লেভেল অসমত কম্পিটিশন বাঢ়িছে দ্যাটছ ৱাই কাট অফ বহুত যাব ইয়াতকৈ মই এটা ক'ব খোজো ভিডিঅ'টো যেহেতু ইমান শেষলৈকে চাই আছে তো মই যদি অকমান কাট অফৰ এটা জাষ্ট আইডিয়া লগাব খোজো এই যিটো কাট অফ আছে আমাৰ এইটো কাট অফ 2024 ৰ ৰিলেটেড যিটো কাট অফ আছে এটো 66 ৰ লগত 20 প্লাস কৰা 86 ইয়াৰ লগত 60 নহয় এটো 63 ধৰা এটো হ'ব 83 লাইক 80 প্লাস মাৰ্ক গোটেইটা ক্যাটাগৰীত 80 প্লাস অল ক্যাটাগৰী যদি মাৰ্ক থাকে এটা 100% চাকৰি হ'ব 80 প্লাস মাৰ্ক কাট অফ নাযায় এটো টু সিওৰ বাট 80 প্লাস স্কোৰ কৰি গলে নিজকে সেফ বুলি ধৰিব পাৰে এইটো কম যে সকলো টাৰ্গেট ৰাখা 80 প্লাস মাৰ্ক উঠোৱাৰ কাৰণ 80 প্লাস মাৰ্ক থাকিলে কোনো মানে মাৰ্কৰ কাৰণে ৰব নালাগে এবাৰ তো সেফ স্কোৰ মই 80 প্লাস বুলি কৈ থম এবাৰ 80 প্লাস থাকিলে কিবা এটা নহয় কিবা এটা পোষ্ট পোৱা যাব আজিৰ ভিডিঅ'টোত এইখিনিয়ে সকলোৱে হয়তো মই কি কৈছো কিয় ক'ব বিচাৰিছো বুজি পালে বাকি সকলোৱে প্ৰিপাৰেচন কৰি থাকক নিজৰ প্ৰিপাৰেচন কেনেকুৱা হৈছে জনাব আমাক আগন্তুক পৰীক্ষা সকলোৰে ভাল হওক তাৰ কামনাৰে আজিলৈ এইখিনিয়ে ধন্যবাদ জয় আই অসম